Hello everyone, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে আৰু ময়ো আমি দুইটাই ভালে কুশলে আছো। আৰু আমি আজি আহি আছো মা ঘৰলৈ, যিহেতু বিহুত মা ঘৰলৈ যোৱা নহ'ল। এতিয়া আজি আহিছো মানে, কাইলৈ মা ঘৰৰ নাম আছে, আজি আহিলো আমি দুইটাই। আৰু ভাবিছো মাক মানে কিবা কিবি সহায় সহযোগ কৰি দিব লাগিব যে, আগদিনাখনে আহিছো। আৰু ভিডিঅ'টো আপোনালোকে কণ্টিনিউ কৰি যাব, শেষলৈকে চাব। আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিলো আৰু মই আপোনালোকক বেক কেমেৰা কৰি দেখাম ৰ'ব। এইডোখৰ ইমানেই বেয়া ৰাস্তা, আজি আমি এইফালে আহিলো, এইটো ৰাস্তাইদি আহিলো। ৰাস্তাটো বহুত বেয়া, ৰ'ব মই আপোনালোকক দেখাই আছো। এইটো ৰাস্তা চাওক, ইমান বেয়া, গাড়ী একদম শ্ল' যাবলগীয়া হৈছে। ইমানেই বেয়া ৰাস্তাটো চাওক, ইমান বেয়া ৰাস্তা মানে এইটো চাওক। এইটো নিচিনা বেয়া ৰাস্তা মানে ক'তোৱে নাই নেকি, পৃথিৱীতে নাই নেকি, ইমানেই বেয়া ৰাস্তা মানে এইটো। এয়া চাওক, মই দেখাইছো, গাড়ী মানে একদম শ্ল' যাবলগীয়া হৈছে, স্পীড ল'বই নোৱাৰে এইটো ৰাস্তাত মানে। এয়া চাওক কিমান বেয়া ৰাস্তা চাওক। ৰাস্তা এনেকুৱা ৰাস্তা, বাৰিষা যে বহুত দিগদাৰ হয় ন এই ৰাস্তাটোত। আমি আজি এইটো ৰাস্তাইদি আহিলো, বহুত বেয়া ৰাস্তা দেই। A few moments later. আমাৰ পকা মিঠৈ বনাবৰ কাৰণে বব পুৰা লাগি আছে। পকা মিঠৈ গুড় পুৰা কাটি আছে ন বব? কাইলৈ নামৰ কাৰণে পুৰা কাটি আছে। আৰু এতিয়া বনাম আৰু ন গোটেই কেইজনে মেলি। আপুনি কাটক তেতিয়া দেই। বহুত কেইজনে লাগিব ন? ৰেডি কৰি আছো লাহে লাহে। কেনেকুৱা কি হয় আৰু নাজানো আৰু টিপাটো চাই ল'ব লাগিব হয় নাই? আপুনিতো ধুনীয়াকে জানে। জানো কি হয়, কেতিয়াবা ভাল হয় আকৌ কেতিয়াবা বেয়া হয় নহয়। এইফালে এবাৰ চাই দিয়ক আকৌ। লাগক তেতিয়া। হ'ব দিয়া। ঠিক আছে কামত। লাগি চাওঁ এইফালে কণ্টি চাই দিয়া। বা পুৰা লাগিছে দেই কামত, পুৰা বিজি। এইফালে চাই দিয়া, কামত পুৰা বিজি, পুৰা বিজি। এইফালে মুনি এবাৰ চাই দিয়া। লুকাব নালাগে, চাই দিয়া কণ্টি, চাই দিয়া। পুৰা কাইলৈ নাম আৰু আজি কেনেকুৱা বিজি আৰু ন, পুৰা বিজি আৰু ওপৰে চোপৰে উঠি গোটেইখন। কণ্ডিশ্যনটো চব কি হৈ আছে একদম। আমি ৰাতিপুৱাই পালোহি আৰু ভিডিঅ'টো বহুত দেৰি পিছতহে আৰম্ভ কৰিছো। একদম কামত পুৰা বিজি হৈ আছো ন আমি গোটেইকেইজনী, পুৰা বিজি, পুৰা বিজি। মই কিবা লাগি আছো সেয়া লাইনমেন হৈ গৈছে আজি, লাইনমেন চব হৈ গৈছে। এখন ইয়াই আছিলে হলে। এই দুজন কি কামত ব্যস্ত, আমাৰ এজন চাই দিয়া, পুৰা বিজি, চাবলৈ সময় নাই। আমাৰ মিনু নবৈ কি কৰিছে চাওঁগে। এইফালেও পুৰা মিনু নব বিজি হৈ আছে। ঐ নব পুৰা বিজি হৈ আছে নেকি? বিজি হৈ আছে নি বোলো? বাহ পুৰা একদম বস্তু বাহনি ধোৱাত বিজি আৰু ন? অঁ, আৰু বিজি নহ'লে কেনেকৈ হ'ব ন? পুৰা বিজি একদম অকলে অকলে। আমি ভিতৰৰ কামত, আপুনি বাহিৰৰ কামত দেই। পুৰা বিজি। এইফালে চাই দিয়ক এবাৰ, পুৰা তামোল খোৱাত পাকৈত আৰু খালি। আমাৰ মিনু নব তামোল খোৱাত খালি পাকৈত আৰু। অঁ ঠিকে ঠিকে ঠিকে, কৰক তেতিয়া দেই, লাগি থাকক কামত। আৰু এয়া আমাৰ গৰুগৃহ আপোনালোকক দেখাইছোঁ। এইয়া
কাইলৈ ভালকৈ দেখাম বাৰু, আজিও অলপ চলপকৈ দেখাই দিছোঁ। আমাৰ গুৰুগৃহ, নতুন গুৰুগৃহ লোৱা, আৰু আপোনালোকেও ভিডিঅ'টো শেষলৈকে চাই যাব। আমাৰ মানে নতুনকৈ আসন প্ৰতিষ্ঠা কৰিব, আপোনালোকক দেখাম আমাৰ কেনেধৰণে আসন প্ৰতিষ্ঠা কৰে, আপোনালোকক দেখাম। আপোনালোকে চাব ভিডিঅ'টো শেষলৈকে, ঠিক আছে। আৰু এয়া চাওক, মই ভিতৰ ভাগো দেখাইছোঁ, এনেধৰণে দিছে। আৰু এই ষ্টেণ্ডকেইডাল দেখিছে যে, তাতে মানে ওপৰত চন্দ্ৰতাপ দিব, কাইলৈহে দিব, আৰু আজি এনেধৰণে ৰাখিছে। আৰু ছাইডতে আসন আছে, সেয়া কাইলৈহে প্ৰতিষ্ঠা কৰিব, মানে এই ইয়াৰ ওপৰতে দিব, আৰু ষ্টেপকেইটাৰ ওপৰত আসন প্ৰতিষ্ঠা কৰিব। আৰু ছাইডতে এটা আলমাৰি দি দিছে ফাৰ্ষ্টত হ'বৰ কাৰণে। আৰু এইফালে এখনো খিৰিকী আছে, খিৰিকীখনত কোনো ধৰণৰ গ্ৰিল দিয়া নাই, আৰু এনেধৰণৰ আৰু চিম্পুল। আমাৰ মানে শংকৰ সংঘ এনেধৰণেই গুৰুগৃহ স্থাপন কৰে, আৰু মই আপোনালোকক দেখালোঁ। কেনেকুৱা লাগিছে সকলোৱে জনাব কমেণ্টত। আনফালে এয়া চাওক, আমাৰ ষ্টেপৰ ওচৰতে দুজোপা গোলাপ ফুল আছে, ৰেড কালাৰ গোলাপ ফুল। ইমানেই ডাঙৰ ফুল ফুলে নহয়, ফুলকেইজোপা মানে বহুত বহুত বেছি ভাল লাগে। মই এয়া দেখালোঁ চাওক, বহুত ধুনীয়া লাগে গোলাপ ফুলকেইজোপা, ইমান ধুনীয়া লাগিছে। ৱাও ৱাও, ভাল লাগিছে। এইফালে এজোপা দেখুৱাই দিছোঁ, ধুনীয়াকৈ ফুলি আছে ন, ইমান মজা লাগিছে, ভাল লাগিছে। চলিয়ে হা চিঞৰি আছে। ভণ্টিয়ে মানে অকলে নোৱাৰে, পুৰা গোটেইকেইজনী লাগি ভাগি আৰু কৰোঁ। এই চুকটো কমপ্লিট কৰিবলৈ কৈছে, এই চুকটো মানে এইটো কণ্ডিশ্যন। কি এইটো? লালমোহন, টেঙা লালমোহন। ওপৰত লাইন কৰি দিয়া খালী বটলবোৰ। ৱাও, কাইলৈ তালৈ বহুৱাই লোৱাহে কথা আৰু ৰভাতলৈ। ৱাও, সেইটো তলত ভৰাই দিয়া মণি, তলত ভৰাই দিয়া। অঁ তলত ভৰাই দিয়া, জেগা আছে নহয় তলত। এইটো বক্স খোলা, এইটো বক্স। অঁ তাত ভৰাই দিয়া। মায়ে কিবা কিবি ভৰাই থৈছে, নাৰিকল চাৰিকল কিবা কিবি। এইফালে পাকঘৰত বৰমা আৰু মায়ে দুইজনী গুৰ পগোৱাত লাগি আছে। এইফালে মা ঘামি জামি অৱস্থা নাই খালি, এইফালে পুৰা বৰমাই গুৰ পগাই আছে। অঁ হ'ব আৰু ন, কৈছে আৰু এইফালে গুৰ। হৈছেগে আৰু ন ববু? হৈছেগে আৰু ঠাণ্ডা আছে খালি। এইটো লাইট আছে নি আৰু? নাই নহয়। সেইকাৰণে কৈছোঁ টাইম লগ বোলো। আজি মোৰ ভাগ্যই ভাল ন, গণেশ বাবা আহিছে, গণেশ বাবাকো দেখিবলৈ পাম। মুনি এইফালে এবাৰ চাই দিয়া, গণেশ বাবা আহি আছে ন, আপোনালোককো দেখাম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব, আৰু ভাগ্য ভাল আজি। ঠিক আছে তেনেহ'লে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, আৰু আপোনালোকে তাৰ পৰাই প্ৰণাম কৰিব। আৰু নহয় সেইটো মানে ভাল নহ'ল, এইফালে এগৰাকী বহি আছেগে। এইফালে পুৰা কামত বিজি হৈ আছে। এইফালে ভণ্টিয়ে ধান বিচাৰি ফুৰিছে, ক'ত আছে ধান বিচাৰিয়ে পোৱা নাই বোলে। আৰু আনফালে এয়া কণ্টিক চক, আমাৰ খুৰাৰ ঘৰৰ ভণ্টি মানে, তাই মানে ৰিলচ বনোৱাত পুৰা বিজি। মই এইফালে ভিডিঅ' কৰি আছোঁ, তাই ৰিলচ বনোৱাত পুৰা বিজি।
এয়া চাওক গণেশ বাবা আহি পাইছেহি আৰু আমাৰ পাপাও একেলগতে আহি সোমাইছেহি। ভাল লাগিলে। মই বহুত দিনৰ পাছত এনেদৰে একদম ওচৰৰ পৰা দেখা পাইছোঁ। মানে ৰাস্তাই গৈ থাকোঁতে কেতিয়াবা দেখোঁ, কিন্তু একদম ওচৰৰ পৰা এনেধৰণে লগ পোৱা নাছিলোঁ। আচলতে মানে আমি সৰু হৈ থাকোঁতে সদায়ে দেখা নিচিনা হয়, আৰু আজিকালি মানে দেখা পাবলৈ নাইকিয়া নিচিনা হৈ গ'ল। আৰু ইমান ডাঙৰ এটা জন্তু আমাৰ মাজৰ পৰা আচলতে লাহে লাহে নাইকিয়া নিচিনাই হৈ গৈছে। আৰু ভাল লাগিলে, কিন্তু বহুত বেছি ভাল লাগিলে। মই বহুত দিনৰ পাছত একদম ওচৰৰ পৰা এনেধৰণে আশীৰ্বাদ ল'বলৈ পালোঁ। মোৰ বহুত ভাল লাগিলে, আৰু আপোনালোকেও জনাব তাৰ পৰাই প্ৰণাম। আৰু আনফালে এয়া চাওক, কণ্টি মানে একদম ৰিলচ বনোৱাত তাই পাকৈত, আৰু আমি মুনি আৰু মই ভয়েহে ওচৰলৈ গৈছোঁ। মানে ইমানে ভয় মানে দুইজনী। চাওক ৱাও, ধুনীয়া দিছে। ৱাও, চাই দে প্লাটুন দা। খাব, চব খাব। ববই পুৰা ৰেডি কৰি দিলে ন বনাই। আমি আগফালে গ'লোগে, এইফালে ববই পুৰা বনাই আছে। মা আৰু ববই ধুনীয়া হৈছে, ধুনীয়া হৈছে। টান হ'ব নহয় ন?
কি হয় আৰু এতিয়া কোমল হৈছে বনাই আছো কোমল হৈ নাই টানি টানে মই বুলি কি ল'ৰা আৰু এইবোৰ দি দে ন এতিয়া জমনি ভাল লাগে অঁ মই দুইটাকে জাৰিটো নে কি কৈছে আৰু তোক কি কৈছিলে মানুহটোৱে এইফালে ওলাই যাওঁতে কি কৈছিলে চুমি ক'ত জানে কি কৈছিলে গাখীৰ নে কি গাখীৰ লাগে নে কি কৈছিলে ক'তে নাই সেইটো এই জমনি চাওক আমি নামৰ আগদিনাখন বইল ভাত খাওঁ আমাৰ নিয়ম মতে মানে নামৰ আগদিনাখন বইল ভাত খাব লাগে আৰু কিছুমানে বাৰু একেবাৰে নাখায় লঘোণতে থাকে আৰু আপোনালোকৰ ফালে বাৰু কি কি নিয়ম কৰে জনাবচোন আমাৰ ইয়াত এনেধৰণে আমি নামৰ আগদিনাখন বইল ভাতেই খাওঁ আৰু মই তাকে ভাইটিক কৈ আছোঁ ভাইটি সেয়াই মানে হাঁহি আছে মানে সিও মুনি গুড নাইট তেতিয়া এইফালে বাইদেউ গুড নাইট আজিলৈ ভিডিঅ'টো তেনেহ'লে ইমানতে শেষ কৰি দিছোঁ এইফালে মুনি গুড নাইট কৈ দিয়া গুড নাইট বাই 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 আৰু কাইলৈ নামৰ ভিডিঅ' দিম আপোনালোকে ভিডিঅ'টো চাব সকলোৱে আৰু নতুনকৈ অহা ফ্ৰেণ্ডসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা অল বেল আইকনটো প্ৰেছ কৰি ৰাখিব তেতিয়া নতুনকৈ দিয়া ভিডিঅ'ছবোৰ আপোনালোকে পাই থাকিব ঠিক আছে আৰু কাইলৈ নেক্সট ভিডিঅ' সৈতে আপোনালোক সকলোকে লগ পাম বাই বাই এইফালে বাই বাই দি দিয়া ভণ্টি পলাইছে মানে তাই বাই বাই নিদিয়ে ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ বাই বাই